Guys, very good morning. So welcome back to my YouTube channel Matlai Vlogs. So guys, আজি আমাৰ টুকটুকৰ মুখত ভাত খোৱাৰ আমি অনুপখন অলপমান সৰুকে পাতিছো তো আপোনালোকে গম পায় বেমাৰ আজাৰটো হৈ আছে কৰোনা দিনে দিনে বাঢ়ি আছে সেইটো কাৰণে আমি ঘৰৰ কেইটা নিয়মখিনি কৰিম বুলি ভাবিছো তো তাকে আজি আমাৰ টুকটুকৰ অনুপখন দিন তো আমি আজি টুকটুকক আজি ভাত খুৱাম তো আজি কি কি কৰা হয় তাকে আপোনালোক অলপ দেখুৱাব চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু নতুন যদি নিউ ভিউৱাৰ সকলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বহাই দি চাগে নোৱাৰে মিঠাইটো দিবই নালাগে নেকি নালাগে এটা খুৱাই হে খুৱাই লাগে সেইটো কাৰণে প্লেট এখন আনি দিছিলো গা ৰথ কপে নেকে মিঠাইটো উলিয়া দিব লাগে এনেকে দিগে দিলে এখন চিলা খাব লাগিব বেলেগ এটা চামুচ আনি দিবি ঠিক আছে কি খনতে বহি পাতিতে বহিব পিৰা নালাগে নহলে পিৰাতে বহিব লাগে এটা হেনকে নহলে পাতিত বহিবলে কেনে কি কৰিব দে তোহতৰ কথা তোহতে কৰিটো কি কুকুৰা ৰে ও দুটা আমাৰ এইটো দে এলিহে দিছে সব এটা দাহিয়ে দিব লাগে সব দাহিকে দে সব দাহিকে কি নোৱাৰিব না হ্যাঁ হ্যাঁ এই কিতাপ পঢ়িব কিতাপে পঢ়িব মায়েকে কিমান কিছু কোৱা শুনি থাকিলে আৰু ন খুৰাই দে দলাটো নেছৰা হাতে টাক হয়য়া কেন ধৰিছে না দে দে সাইছে মানে কেটা হট দলাটো কি মাৰিছে এইয়া থাম কিতাপে বেছি ভাল দিব দে এইটো হ'ল আরে এফালে দে এফালে ওইয়া ললি ওইয়া মাটি কি তাক পেন দিলে তো এইটোকে ধৰিব সেনেকে দিবা লাগিব সেনেকে দিবা লাগিব এই ধানটো নলৰে দেখিছা জামা টুক ল মান কি লবা মাটি সমানে হৈছে দেই মাটিয়ে কিনিব গম পাইছা চাকৰি কৰি মামীকো চাই লৈছে মুখত আৰু পিনে চকু দিছে আৰু কি ল'বা মা চব ধৰিলে এতিয়া মংগলাটো কি হ'ল মানে কেছটো চব হ'ব পেছাৰ খাব অলপ অলপ দে নেচাত না ভাত খোৱা দিছ ঝোল নিচিনাটো দি দে ঝোল দি দে ঝোল খুজিছে আগত এইটো দে মাছ মাংস অলপ সানি দিয়া কিনি চাই মেন দে খা খা মানুহ নাচা চামুচটাকে ধৰিব দে চামুচ দে দে আকৌ দে দে
বাস কি মুখখন মিলিছে আৰু তো চাইছ দে কি ধৰাই দিয়ে না এতিয়া এই মাংস গুড়া কৰা আঙুলি দিলে তো আঙুলি দি কৰি দছিং এই হেৰি ধুলটো দিলে হ'ব দে মাংসটো খুৱাই দিব নালাগে এইটো খুৱাই দিব পাৰিবি দে কলিজাটো কলিজাটো পায়ক আৰু এইপিনে আছে চালাড ধুনীয়াকে আৰু এইটো কি ধুনীয়া দালি ধুনীয়াকে বনাইছে দালি আৰু ইয়াত কি মাছৰ টেঙা জোল আৰু এইটো ভাত এইটো কি বেঙেনা আৰু মাছৰ পিটুকা তাৰপিছত গাহৰি আৰু এইটো ব্ৰইলাৰ ভাত খোৱা টাইম এতিয়া চালাদ লাগে এই দি দে চালাড খা ভালকে খা প্ৰিয়ংকা ভাত পানী খুৱাই হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে তো আজিৰ ভিডিঅ'টো গ'লে সামৰিম আৰু যদি আপোনালোকে এতিয়া ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আজিৰ ভিডিঅ'টো বাই বাই